তৰুণ গৈ বোলে নাই? কোনে কৈছে গ'লগৈ তেওঁ? মই দেখি আছো তেওঁ। চকু মেলিলেও দেখো তেওঁ, চকু মুঠ খালেও তেওঁ। তেন্তে কিয় কৈছা গ'লগৈ তেওঁ? চোৱা চোৱা সৌৱা, চোৱা ৰৈ আছে তেওঁ। হাত বাউল দি মাতিছে তেওঁ। বুজিলো, দেখিবলৈ, শুনিবলৈ, অনুভৱ কৰিবলৈ চকু নহলেও হয়। নেদেখিলেওতো হয়। ভাল পাবলৈ, অনুভৱ কৰিবলৈ সাধনা লাগিব বন্ধু, সঁচা আৰাধনা। মইতো অকণো কান্দা নাই, কিয় কান্দিম? তেওঁ মোৰ প্ৰতিটো ক্ষণত বিদ্যমান, মোৰ শৰীৰত প্ৰতিটো পাল তেজ। ঢকালৈকে তেখেত মোৰ অন্তৰত, মোৰ শৰীৰত, মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত সজীৱ হৈ আছিল, আছে আৰু থাকিব। নকবা মোৰ কাষত, নকবা মোৰ কাণত, তেখেত গ'লগৈ বুলি। মোৰ চকুৰে চোৱা, মোৰ অনুভৱেৰে অনুভৱ লোৱা, দেখিবা মোৰ শৰীৰত প্ৰতিটো পাল তেজ। ঢকালৈকে তেখেত মোৰ অন্তৰত, মোৰ শৰীৰত, মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত সজীৱ হৈ আছিল, আছে আৰু থাকিব। নকবা মোৰ কাষত, নকবা মোৰ কাণত, তেখেত গ'লগৈ বুলি। মোৰ চকুৰে চোৱা, মোৰ অনুভৱেৰে অনুভৱ লোৱা, দেখিবা আজি নহয় সদায় সজীৱ হৈ থাকিব তেওঁ। সেইটোকে কয় বিশ্বাসযোগ্যতা। বিশ্বাসযোগ্যতা আৰু বিশ্বাসঘাতকতাৰ পাৰ্থক্য। মই সফল হলো। বহু পৰীক্ষাৰ অন্তত মোৰ বিশ্বাসযোগ্যতা প্ৰমাণ হল। সেইটোৱেই মোৰ ভৱিষ্যতৰ সম্পদ হৈ ৰল। তথাপিও কওঁ, মোক নকবা তেওঁ গ'লগৈ বুলি। মোৰ চকুৰে চোৱা, মোৰ বুকুখন চুই চোৱা, আজিও চৌদিশে তৰুণ গগৈ, তৰুণ গগৈ। তেখেতৰ এটি সুন্দৰ গোন্ধ আছে, সকলোৱে নাপাবা, মই কিন্তু পাওঁ। সেইটো পাবলৈও লাগিব সাধনা, আৰাধনা। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি।